ফালৰ পৰা নদীটো আহি আহি এনেকৈ গৈছে। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি হ'ল 2 জানুৱাৰী। তো আমি 2 জানুৱাৰী ৰাতিপুৱা আমি যেনেকৈ গোটেই মানে ডিচেম্বৰৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ যে আমি দৈনিক ৰাতিপুৱাকৈ উঠি কিনে নতুন নতুন জেগা এক্সপ্ল'ৰ কৰিম। আমাৰ গাঁৱত যিবোৰ জেগা আছে মানে ঘূৰিবলগীয়া। তো আজি আমি এটা ঠাইত গৈ আছোঁ য'ত মানুহে পিকনিক খায়। স্পেচিয়েলি আমাৰ ইয়াতে এটা পিকনিক খোৱাৰ জেগা আছে, তাতে আমি পিকনিক খাবলৈ যাম। তাতে গৈ আছোঁ, বলক লৈ যাইছোঁ। আৰু জেগাটোৰ নাম মই আপোনাক যাই কিনে ক'ম ক'ত আৰু কি। ইয়াতে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে ইয়াতেও পিকনিক খাব আহিব পাৰে। ইটছ এ ভেৰি প্ৰিটি গুড। বলক যাওঁ। Cover them up so you don't see beyond the mask. My world's a dying star. Falling for you has buried me in smoke and ash. In smoke and ash. তো আমি ইয়াতে আহি পালোঁ। আপুনি চাওক, য'ত পিকনিক খায় মানে খাব পাৰি যিবোৰ ঠাইত। তো ইয়াতে কাষত এটা নদী আছে। নদীখন চাব কেনেকুৱা আহি আছে, আপোনাক দেখাই আছোঁ ৰ'ব। Take me to the ending of the story. I'll see you in the morning when I wake. Save me from the storm inside my bones. The fear of living on my own. সেইফালৰ পৰা নদীটো আহি আহি এনেকৈ গৈছে। হে গাইজ, তো মই আপোনাক দেখাই আছোঁ য'ত পিকনিক খায় সেই জেগাটো। কিন্তু তাতে আমি কি দেখিবলৈ পাম, আহিলে কি চাবলৈ পাম। একচুৱেলি ইয়াতে এটা বান্ধ আছে যাক চিলবেৰী বান্ধ বুলি কয়। তো চিলবেৰী বান্ধত আপোনালোকে যিবোৰটো নদী আহি আছে, এই নদীটো কেনেকুৱা দেখে আপোনাক মই দেখাই আছোঁ।